শ্ৰদ্ধাৰ অভিভাৱকসকল, আজি মই আপোনালোকৰ সন্মুখত এটি সৰু বিষয় লৈ আহিছোঁ। সেই বিষয়টো আচলতে এটি চিন্তাৰ কথা। সেই চিন্তা কেনেকুৱা যে আমি যেতিয়া 2 বা 2.5 বছৰীয়া এজন শিশুৰ মাতৃ বা পিতৃ হওঁ, তেতিয়া আমাৰ মনত সততাই কিছুমান চিন্তা দেখিবলৈ পোৱা যায়। সেই চিন্তাবোৰ কেনেকুৱা ধৰণৰ হয় আমাৰ, যে মোৰ শিশুটিয়ে কি মাধ্যমৰ বিদ্যালয়ত পঢ়িব। মাধ্যম, সকলোৱে কয় যে মাধ্যম অন্তৰায় হ'ব নোৱাৰে, এনেকুৱা ধৰণৰ কথা শুনিবলৈ পোৱা যায়। নিজৰ শিশুটি যেতিয়ালৈকে বিদ্যালয়লৈ নাযায় তেতিয়াও কয় যে মোৰ শিশুটি অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়ুৱাম। কিন্তু সমাজৰ তাগিদাত বা বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আমি কি কৰোঁ যে মোৰ শিশুটি ইংৰাজী মাধ্যমত পঢ়ালেহে বেছি ভাল হ'ব নেকি, বা অসমীয়া মাধ্যমত পঢ়ুৱাই মই বেয়া কাম কৰিলোঁ নেকি, এনেকুৱা ধৰণৰ চিন্তাবোৰ আমাৰ মনত অহা দেখিবলৈ পোৱা যায়। এইটো হৈছে মাধ্যম। আন এটা বিষয় হৈছে যে আমি চিন্তা কৰোঁ যে কোনখন স্কুলত আমাৰ শিশুটিয়ে পঢ়িব, কোনখন স্কুলত পঢ়িব আমাৰ শিশুটিয়ে। স্কুল বা বিদ্যালয় আৰু মাধ্যম, এই দুয়োটা বিষয় আমাৰ কাৰণে চিন্তনীয় কথা। আৰু মাতৃসকলৰ মনত সততাই লাগি থকা এটা বিষয় হ'ল, মোৰ শিশুটিয়ে পঢ়া শুনা কৰিব পাৰিবনে, মোৰ শিশুটিয়ে আগবাঢ়িব পাৰিবনে, মোৰ শিশুটিয়ে পঢ়িব পাৰিবনে। কিন্তু মই আপোনালোকক কওঁ যে নিশ্চয়কৈ পাৰিব। এই কথা চিন্তা কৰাৰ কোনো কাৰণ নাথাকে, কাৰণ যেতিয়া আমাৰ শিশুটি শাৰীৰিক বা মানসিকভাৱে সুস্থ সবল এজন শিশু হয়, মানুহৰ সন্তান হিচাপে সেই শিশুটিয়ে নিশ্চয়কৈ পঢ়া শুনা কৰি সমাজত অন্য শিশুৰ নিচিনাকৈ, অন্য মানুহৰ নিচিনাকৈ সুন্দৰভাৱে আগবাঢ়িব পাৰিব। কিন্তু শিশুক আমি কেনেদৰে আগবঢ়াই দিব লাগিব, ই এটা অতি কঠিন প্ৰশ্ন। কাৰণ আমি দেখিবলৈ পাওঁ যে আমাৰ চৌপাশৰ কিছুমান শিক্ষাৰ্থীয়ে হওক, কিছুমান ডাঙৰ মানুহেই হওক, যে তেওঁলোকৰ হাতৰ আখৰ ইমানেই বেয়া, ইমানেই বুজিব নোৱাৰা ধৰণৰ থাকে যে তেওঁলোকে নিজে জনা কথাটো বহুত জানে, কিন্তু প্ৰকাশ কৰিবলৈ, পৰীক্ষা হলত প্ৰকাশ কৰিবলৈ তেওঁলোকৰ সময়ৰো নাটনি হ'ব পাৰে, নাইবা আখৰ ইমানেই বেয়া, ইমানেই ধৰিব নোৱাৰা ধৰণৰ আখৰ, গতিকে তেওঁলোকে লিখা জনা কথাখিনি প্ৰকাশ কৰিলেও তাত তেওঁলোকে উপযুক্ত মূল্যাংক পোৱাত কিছু কঠিন হয়। গতিকে আমাৰ শিশুটিয়ে নিশ্চয়কৈ পঢ়া শুনা কৰিব পাৰিব, কিন্তু আমি চিন্তা কৰিব লাগে যাতে আমাৰ শিশুটিয়ে সুন্দৰভাৱে আমাৰ হাতৰ আখৰেই হওক বা সুন্দৰভাৱে জ্ঞান আয়ত্ত কৰি সমাজত নিজকে যোগ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। তেওঁলোকে জনা কথাখিনি, তেওঁলোকৰ জ্ঞানৰ ভাণ্ডাৰ যাতে আনৰ ওচৰত সুন্দৰভাৱে, পৰিষ্কাৰভাৱে, লিখিত শৈলীত প্ৰকাশ কৰিব পাৰে, আমি তাৰ বাবে তেওঁলোকক উপযুক্তভাৱে গঢ় দিব পাৰিব লাগিব অভিভাৱক হিচাপে। গতিকে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াৰ কাৰণে আমি একো ডাঙৰ কাম কৰিব নালাগে। ইয়াৰ কাৰণে আমাৰ শিশুটিয়ে নিজেই আগবাঢ়ি গৈ থাকে, আমি মাত্ৰ কিছু তদাৰক কৰিব লাগিব। আমি দেখিবলৈ পাওঁ যে 1.5 বছৰমান বয়সৰ পৰা শিশুৱে কিছুমান আগবাগ কৰিবলৈ লয়। কিছুমান কাগজ পত্ৰই হওক বা বাতৰি কাকতেই হওক, তাত নিজৰ ধৰণে কিছুমান আগবাগ কৰে। আৰু সেই আগবাগবোৰ যদি আমি তেওঁলোকক সুধিবলৈ চেষ্টা কৰোঁ বা বুজিবলৈ চেষ্টা কৰোঁ, তেন্তে আমি বুজি পাম যে সেইবোৰ তেওঁলোকে কি আঁকিছে। কেতিয়াবা তেওঁলোকে নিজৰ মাকক আঁকে, কেতিয়াবা তেওঁলোকে মাকৰ লগত নিজক আঁকে, ভালপোৱা মানুহৰ লগত তেওঁলোকে নিজক আঁকে, নাইবা নিজৰ পোহনীয়া জীৱ জন্তু আঁকিবলৈ চেষ্টা কৰে, নাইবা প্ৰাকৃতিক যিকোনো পৰিঘটনা, বৰষুণ হওক বা প্ৰকৃতি জগতৰ কিছুমান বস্তু, চৰাই, গছ গছনি আদি আঁকিবলৈ চেষ্টা কৰে, নাইবা কিছুমান শিশুৱে কিছুমান কাহিনী
ক'বলৈ ছবিৰ মাধ্যমেৰে কিছুমান কাহিনী ক'বলৈ চেষ্টা কৰে সেই কাহিনীবোৰ কেনেকুৱা ধৰণৰ হয় যে এয়া বৰষুণ দি আছে বৰষুণৰ চিত্ৰ তেওঁলোকে আঁকি দিয়ে এয়া বৰষুণ দি আছে আৰু এয়া ই বুলি কয় একেবাৰে সৰু বয়সত ই মানে নিজক কয় এয়া ই মাকৰ লগত গৈ আছে এনেকুৱা ধৰণে নিজক বুজাবলৈ চেষ্টা কৰে এই কাহিনীৰে তেওঁলোকে ছবিৰে তেওঁলোকে কাহিনী আঁকিবলৈ চেষ্টা কৰে কাহিনীৰে নিজক বুজাবলৈ চেষ্টা কৰে এইখিনি সময়তে আমি কিছু শৈলী কিছু কৌশল অৱতীৰ্ণ অন্তৰ্ভুক্ত কৰি শিশুক আমি কিছু এটা নতুন পথৰে আগবঢ়াই লৈ যাব পাৰোঁ বহু অভিভাৱকে হাতত শিশুক কলম কাঠ পেঞ্চিল আদি তুলি দিয়ে মই ভাবোঁ যে কলমটো দিয়াতকৈ পালেতো লিখিবই সেইটো ডাঙৰ কথা নহয় সেইটো কাঢ়ি আনিব নালাগে টান মাৰি কাঠ পেঞ্চিলডাল দিয়ক আৰু পৰাপক্ষত ফলি এখন সৰু অকণমানি ডাষ্টাৰ এটা বনাই আৰু চক পেঞ্চিল বা পেঞ্চিলডাল শিশুৰ হাতত গুজি দিয়ক তেতিয়া কি হ'ব যেতিয়া শিশুৰ হাতটো ভালকৈ খোপনি পুতি ধৰিব নোৱাৰে কিন্তু পেঞ্চিলডাল অলপ কঠিন হয় পেঞ্চিলেৰে লিখাটো অলপ কঠিন হয় গতিকে শিশুক যেতিয়া পেঞ্চিলডাল তুলি দিয়া হয় মাটি পেঞ্চিলডাল তুলি দিয়া হয় সেই মাটি পেঞ্চিলেৰে কাঠ পেঞ্চিলতকৈ কিছু কঠিনকৈ লিখিব লগীয়া হয় সেইকাৰণে শিশুৰ এই হাতটো যেতিয়া কপি থকা সেইটো নোহোৱা হৈ গৈ থাকে লাহে লাহে যেতিয়া অকণমান জোৰ প্ৰয়োগ কৰিব লাগে নোহোৱা হৈ গৈ থাকে আমি সকলোৱে জানো যে আমাৰ বয়সৰ যিসকল অভিভাৱক আছে আমাৰ বয়সৰ যিখিনি লোক আছে এই লোক আমাক বিদ্যালয়ত মানে এলপি স্কুলত প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এলপি স্কুল বা হাই স্কুলতো যিটো আমি ডট কলম বুলি কওঁ সেইটোৰে লিখিবলৈ দিয়া হোৱা নাছিল আমি চিয়াহী কলমেৰে লিখিছিলোঁ আনকি আপোনালোকে আচৰিত হ'ব ভাবি যে মই বিশ্ববিদ্যালয় পৰ্যায়তো মই চিয়াহী কলমেৰে লিখিছিলোঁ আৰু মই পৰীক্ষা দিবলৈ গ'লে হাতত এটা চিয়াহী ডট পলিথিনত লৈ যাওঁ আৰু চিয়াহী কলমটো মই লৈ যাওঁ আৰু তেনেকৈ চিয়াহী কলমেৰে লিখি মই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰ্যায়ত অসমীয়াত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ এয়া গৌৰৱৰ বিষয় মই গৌৰৱ কৰা নাই আপোনালোকৰ ওচৰত কিন্তু মই ক'বলৈ চেষ্টাহে কৰিছোঁ যে আপোনালোকে যাতে নকয় যে আজিকালি চিয়াহী কলমেৰে কোনে লিখে এনেকৈ মই শুনিবলৈ পাওঁ মোৰ যেতিয়া মই শিশুসকলক যেতিয়া কওঁ তেওঁলোকৰ অভিভাৱকসকলেও কয় যে আজিকালি চিয়াহী কলমেৰে কোনেও নিলিখে এনেকুৱা ধৰণৰ কথা সাধাৰণতে এৰাই চলিবলৈ চেষ্টা কৰিব লাগে মই সেইকাৰণেহে এটা উদাহৰণহে মই আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰিছোঁ মনত ৰাখিব যে আপোনাৰ শিশুৱে যিবোৰ ছবি আঁকে সেই ছবিবোৰৰ দ্বাৰা তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে তেওঁলোকে কাক ভাল পায় মাকক নে দেউতাকক বা দেউতাকে ঘৰত কেনেকুৱা ধৰণৰ তেওঁলোকে মনে নিবিচৰা কাম কৰে বা মাকে তেওঁলোকক কেতিয়াবা মাৰধৰ বেছিকৈ কৰিলে মাকৰ হাতত বেতডাল দি পেলাই তেওঁলোকে ছবি আঁকে বিভিন্ন কথা তেওঁলোকৰ মনত গুজৰি কমৰি থকা তেওঁলোকৰ ভাল পোৱা বেয়া পোৱা সকলো কথা তেওঁলোকে ছবিৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰে আৰু সেই প্ৰকাশ কৰিবলৈ তেওঁলোকক এখন মঞ্চ দিব লাগে যাতে আপুনি উকা কাগজখন বা ফলিখন উকা কাগজৰ লগত কাঠ পেঞ্চিলডাল বা ফলিখনৰ লগত মাটি পেঞ্চিলডাল আপোনালোকে শিশুৰ হাতত গুজি দিয়ক আৰু আপোনালোকে নিজেই গম পাব যে শিশুৰ মানসিক জগতখনত কেনেকুৱা ধৰণৰ কথাই কিবোৰ কথাই ক্ৰিয়া কৰি আছে এইটো হৈছে সামান্য এটা কথা তাৰ পিছত আপোনালোকে লাহে লাহে কি কৰিব তেওঁলোকক ৰং প্ৰয়োগ কৰিবলৈ শিকাব ৰঙৰ দ্বাৰাও তেওঁলোকৰ যি হাতৰ যি দৃঢ়তা সেই দৃঢ়তা আহিব যে ৰংবোৰ সাধাৰণতে বাহিৰলৈ উলিয়াব নিদিব আৰু ৰংবোৰ কৰোঁতে আপোনালোকে কি কৰিব আপোনালোকে প্ৰথম এটা বৃত্ত আঁকি দিব আপোনালোকে নিজে আঁকি দিব সেই বৃত্তত ৰং বুলাবলৈ দিব আদি এনেকুৱা ধৰণৰ সৰু সৰু বস্তু আপোনালোকে দি দিব সেইবোৰ ৰং বুলাবলৈ দিব আৰু পটককৈ আপোনালোকে বিভিন্ন ধৰণৰ চিত্ৰ যেনে এই গৰুৰ ছবি এটা মহৰ ছবি এটা বা প্ৰাকৃতিক দৃশ্য এটা সেইবোৰত ৰং কৰিবলৈ পৰাপক্ষত পটককৈ দি নিদিব প্ৰথমতে সৰু সৰু বস্তুৰ পৰা যাব দ্বিতীয়তে মই আপোনালোকক আৰু এটা কথা কওঁ যে আপোনালোকে শিশুসকলক বিভিন্ন ধৰণৰ চিহ্ন অংকন কৰিবলৈ দিব প্ৰথমতেতো তেওঁলোকে নিজৰ মনেৰে আঁকিলেই ছবি তাৰ পাছত যেতিয়া 2 বছৰমান বয়স হ'ব আপোনালোকে বিভিন্ন চিহ্ন আঁকিব দিব চিহ্নবোৰ কেনেকুৱা এডাল চিন হ'ব পাৰে এডাল আঁচ হ'ব পাৰে ইংলিছৰ ইউটোৰ নিচিনা এটা চিন হ'ব পাৰে
তাৰপিছত সোঁফালৰ পৰা বাওঁফাললৈ যোৱা এটা অৰ্ধ চন্দ্ৰ বা অৰ্ধবৃত্ত হ'ব পাৰে, কাচি জোনটোৰ নিচিনা ছবি হ'ব পাৰে, সূৰ্যৰ নিচিনা ছবি হ'ব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন ছবি আপোনালোকে আঁকিবলৈ দিব পাৰে। বিশেষকৈ ইংলিছৰ ইউটোৰ নিচিনা দিব। ইউটো ওপৰমুৱাকৈ দিয়াত কিছুমান ছবি দিব। চিটোৰ নিচিনা ছবি দিব। ইংলিছৰ কথা কোৱা নাই, তেনেকুৱা ধৰণৰ চিত্ৰ দিব। তাৰপিছত নতুবা চিটো ওলোটাকৈ থাকিলে যেনেকুৱা চিত্ৰ হয় তেনেকুৱা ধৰণৰ চিত্ৰ আঁকিবলৈ দিব। চিহ্ন, তেনেকুৱা চিহ্নবোৰ আঁকিবলৈ দিব। এই চিহ্নবোৰ যেতিয়া বিভিন্ন প্ৰকাৰে তেওঁলোকে আঁকিব পাৰিব, তেতিয়া তেওঁলোকৰ কি হ'ব, আখৰ লিখাত সহজ হ'ব। আৰু তেওঁলোকে হাতটো একে পাকতে ঘূৰাই কেনেকৈ এটা বৃত্ত আঁকিব, কেনেকৈ এটা অৰ্ধবৃত্ত আঁকিব, কেনেকৈ কাচি জোনটো আঁকিব, কেনেকৈ এডাল আঁচ দিব, এই কথাবোৰ তেওঁলোকে আয়ত্ত কৰিব। তাৰ পাছত আপোনালোকে কি কৰিব, দুডাল আঁচ সমান্তৰালভাৱে দিবলৈ শিকাব, স্কেলেৰে নহয়, হাতেৰে। এইটো 2.5 বছৰ 3 বছৰমান বয়সৰ ল'ৰা ছোৱালীয়ে নিশ্চয়কৈ পাৰিব। গতিকে এনেধৰণৰ বিভিন্ন প্ৰতীক চিহ্নবোৰ আঁকিবলৈ দিব। আৰু এইবোৰ আঁকোতে যেতিয়া ভালদৰে খোপনি পুতি ধৰিব পাৰে, তেতিয়াই যিকোনো আখৰেই তেওঁলোকে লিখিবলৈ পাৰিব। তেওঁলোকে যিকোনো আখৰেই লিখিব পাৰিব। ইয়াত আৰু এটা কথা মই কওঁ যে মনত ৰাখিব, আমি যে ভাবোঁ কি ভাষাত আমাৰ শিশুটিয়ে পঢ়া শুনা কৰিব, আচলতে মাতৃভাষাৰ শব্দবোৰ শিশুৱে সদায় শুনি থাকে, অহৰহ শুনি থাকে বাবে তেওঁলোকৰ কাৰণে মাতৃভাষাটোৰ শব্দবোৰ অধিক আকৰ্ষিত হয়, সেই শব্দবোৰৰ প্ৰতি অধিক আকৰ্ষিত হয় আৰু সেই শব্দবোৰৰ অৰ্থ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আয়ত্ত কৰিব পাৰে। সেইটো হৈছে ভাষা। কিন্তু লিপি বা আখৰৰ ক্ষেত্ৰত ই সম্পূৰ্ণ সুকীয়া। এই কথাটো হয়তো ময়ো আগতে অনুভৱ কৰা নাছিলোঁ। মই আকৌ কৈছোঁ যে লিপি আৰু ভাষা সম্পূৰ্ণ দুটা সুকীয়া বস্তু। ভাষাৰ ক্ষেত্ৰত মাতৃভাষাটো শিশুৱে সদায় মাতৃভাষাৰ শব্দ শুনি থাকে কাৰণে তেওঁলোকৰ বাবে অধিক আকৰ্ষিত হয়, অধিক জানে তেওঁলোকে। গতিকে বিদেশী ভাষা এটা আয়ত্ত কৰিবলৈ যাওঁতে তেওঁলোকৰ কিছু কষ্ট হয়। কিন্তু লিপি বা আখৰ সকলো ভাষাৰ বাবে শিশুৰ কাৰণে একেই। সকলো ভাষাৰ লিপি শিশুৱে আয়ত্ত কৰিবলৈ যাওঁতে সেই লিপিবোৰ তেওঁলোকৰ কাৰণে কেৱল মাত্ৰ এটা ছবিহে হয়, এটা প্ৰতীকহে হয়। সেইবোৰ মাতৃভাষাই হওক বা আন বিদেশী ভাষাই হওক, সেই লিপি বা আখৰবোৰ তেওঁলোকৰ কাৰণে ইমান সহজ হৈ নাথাকে। সকলো ভাষাৰ বাবে তেওঁলোকে সেই লিপিবোৰ ছবি হিচাপেহে আয়ত্ত কৰিব লাগে। গতিকে আপোনালোকে এই কথাটো নাভাবিব যে মাতৃভাষাৰ লিপিবোৰ তেওঁলোকে লিখিবলৈ সহজ পাব, এনেকুৱা কথা নহয়। লিপি সকলো ভাষাৰ বাবে একেই। সকলো ভাষাৰ লিপি শিশুৰ বাবে একেই হয় শিকোঁতে। আৰু আপোনালোকে নিশ্চয় জানে, আপোনালোকক এইটো কথা ক'ব নালাগে যে পদ্যৰ জৰিয়তে শিশুৱে তেওঁলোকৰ শিকন খুব সুন্দৰভাৱে আয়ত্ত কৰিব পাৰে। আপুনি ধৰক অটো শিকাবলৈ আৰম্ভ কৰিছে, তেতিয়া আপুনি নিজেই গাই থাকিব পাৰে যে অ হ'ল অসমৰ প্ৰথম আখৰ, এনেকুৱা ধৰণৰ। তেওঁলোকে জানিব লাগিব বুলি কথা নাই। অতে অমিতা, আতে আম, ইতে ইটা, ৰিতে ঋষি, এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে ক'ব পাৰে। কাৰণ মাতৃভাষা, মই আকৌ কৈছোঁ যে মাতৃভাষাৰ শব্দসমূহ শিশুৱে ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ পৰা শুনিছে। গতিকে আপুনি যেতিয়া ক'ব অতে অমিতা, তেতিয়া শিশুটোৰ মনত এটা চিত্ৰ হিচাপে সেই শব্দটোৱে খোপনি পুতি ল'ব। আতে আম, এনেকুৱা ধৰণৰ শব্দবোৰ তেওঁলোকে শুনিছে। গতিকে তেওঁলোকে কি কৰিব পাৰিব, সেইবোৰ আয়ত্ত কৰি ল'ব পাৰিব। গতিকে আকৌ মই সামৰণিৰ ফালে আহিছোঁ। মই আকৌ কওঁ যে আপোনালোকে 1-2 বছৰ 1.5 বছৰ বয়সৰ পৰা শিশুক
ছবি আঁকিবলৈ দিব আপোনালোকে কৈ দিব নালাগে যে তোমালোকে ছবি আঁকা যি আঁকি থাকক তেওঁলোকে নিজৰ ইচ্ছামতে যি আঁকি থাকক 1.5 বছৰ 2 বছৰৰ পৰা আপোনালোকে তদাৰক কৰিব কি আঁকিব যে এটা শূন্য আঁকিব বা আপোনালোকে নিজৰ মতে যি কয় এটা জিৰ' আঁকিব এটা আপোনালোকে ইংলিছত যদি শিকাবলৈ চেষ্টা কৰিছে এটা হাফ সাৰ্কেল আঁকক আৰু যদি আপোনালোকে সেইখিনি তেনেকৈ ইংৰাজী বা অসমীয়া তেনেকৈ নকয় আপোনালোকে এনেকৈ ক'ব পাৰে সেই চন্দ্ৰটো আঁকাচোন সেই জোনবাইটো আঁকাচোন সেই সূৰ্যটো আঁকাচোন সেই গোলাকাৰ চন্দ্ৰটো আঁকাচোন ইমান সাহিত্যিক ভাষাত বাৰু যাব নালাগে মই কওঁতে ওলাই গৈছে সেই জোনবাইটো আঁকাচোন এনেকুৱা ধৰণৰকৈ দিব পাৰে বা মায়ে যে তোমাক খুৱাই তোমাৰ আলুটো আঁকাচোন আলু পিটিকা খাই খুব ভাল পোৱা নহয় আলু পিটিকাটো আঁকাচোন এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে ক'ব পাৰে তেওঁলোকে আঁকিব এইটো হৈছে কৌশলপূৰ্ণভাৱে শিশুক শিকোৱাৰ পদ্ধতি কিন্তু আপুনি শিশুটোৰ ওচৰত ৰৈ নাথাকিব ৰৈ থাকিলে কি হ'ব তাৰ মনত এটা ভয়ৰ সঞ্চাৰ হ'ব আৰু সি নিজৰ মতে আঁকিব নোৱাৰিব যে তুমি আঁকা মই চাম এনেকুৱা ধৰণৰ আৰু চিহ্নৰ কথা ক'লোৱে বিভিন্ন ধৰণৰ চিন আপুনি আঁকিবলৈ দিব বিভিন্ন চিন সমান চিনো হ'ব পাৰে দীঘলীয়া এডাল আঁচু হ'ব পাৰে তাৰপাছত ইংলিছৰ ইউটোৰ নিচিনা চিহ্ন হ'ব পাৰে যাতে শিশুটিৰ হাতখন সুদৃঢ় হয় যিকোনো আখৰ লিখিবৰ কাৰণে সুদৃঢ় হয় আৰু ভাষাৰ ক্ষেত্ৰত মাতৃভাষাৰ শব্দই শিশুক অধিক আকৰ্ষণ কৰে কাৰণ শিশুৱে মাতৃভাষাৰ যিকোনো শব্দ সৰুৰে পৰা শুনিয়ে থাকে গতিকে সিহঁতক সেইবোৰ শব্দই আকৰ্ষণ কৰে কিন্তু মই ক'লোঁ যে লিপিৰ ক্ষেত্ৰত সম্পূৰ্ণ সুকীয়া অসমীয়া লিপিয়ে হওক বা ইংৰাজী লিপিয়ে হওক শিশুৱে এটা আচহুৱা বস্তু বুলি এটা প্ৰতীক চিহ্ন হিচাপেহে আঁকে আৰু দুই লিপি শিকোতে বিদেশী লিপিয়ে হওক বা দেশী লিপিয়ে নিজৰ মাতৃভাষাৰ লিপিয়ে হওক দুই লিপি শিকোতে সিহঁতৰ সমানেই কষ্ট হয় গতিকে এনেদৰে সুন্দৰভাৱে শিশুক আগবঢ়াই নিবলৈ চেষ্টা কৰক চিহ্ন ৰং হাতৰ সুদৃঢ় আৰু পদ্য আৰু সেই চিহ্নবোৰ বা ছবিবোৰ সিহঁতে কি ছবি আঁকিব নিজে চকুৰে দেখা কিছুমান বস্তু আঁকিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে এজন শিশুৰ মানসিক জগতখনত মনস্তত্ত্বত কি কথা খেলাই থাকে ছবিৰ মাধ্যমেৰে 1.5-2 বছৰীয়া শিশুৰো আপোনালোকে উপলব্ধি কৰিব পাৰিব এনেদৰে আগবাঢ়ক আপোনাৰ শিশুটিয়ে যে ভাল শুদ্ধ ধৰণে যেতিয়া শূন্যটো আঁকিব পাৰিব কোনো বেকা নোহোৱাকৈ যেতিয়া ৰং কৰিব পাৰিব 3 বছৰমান বয়সত তেতিয়া আপুনি নিশ্চয় গম পাব যে আপোনাৰ শিশুটি ভৱিষ্যতে তাৰ আখৰ বা তাইৰ আখৰো নিশ্চয় ভাল হ'ব গতিকে এইখিনিয়ে কথা